স্যার এটা বেয়া খবৰ কি আছিলে কওকচোন স্যার নন্দিতা হইকা আৰু আমাৰ মাজত নাই হোৱাট হয় স্যার আজি তাই হস্পিটেলৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে আপুনি এক কাম কৰক বলক আমি সোনকালে নন্দিতা হকিয়াৰ ঘৰৰ পৰা আহোঁগৈ ঠিক আছে স্যার মোৰ আইজনীয়ে মোক এৰি থৈ গুচি গ'ল এই বুঢ়ী মাকজনীক অকলশৰীয়া কৰি থৈ গুচি গ'ল দুখ নকৰিব বিধাতাৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে এয়া বিধাতাৰ লিখন নহয় এয়া সেই ৰিণ্টু শৰ্মাৰ নামৰ পাখণ্ডটোৰ কুকৰ্ম আপুনি চিন্তা নকৰিব নন্দিতাই ন্যায় পাব আৰু আইনে দোষী কুচি শাস্তি দিবই আইন কোনখন আইনৰ কথা কৈছে আপুনি যিখন দেশত বলৎকাৰী হৈ উকালি কৰিবলৈ উকিল ওলাই আহে যিখন দেশত টকাৰ বলত আইনৰ সুৰুঙা লৈ প্ৰকৃত অপৰাধী মুকলি আকাশৰ তলত ঘূৰি ফুৰে সেইখন দেশত আপুনি মোক আইনৰ কথা ক'বলৈ আহিছে শুনক ছাৰ আইন কেৱল আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ধনী মানুহৰ কাৰণে আইন হৈছে ফুটুকাৰ ফেন আপুনি ভুল বুজিছে আইন সকলোৰে কাৰণে সমান নাই একো ভুল বুজা নাই মই জানো মোৰ নন্দিতাই কেতিয়াও ন্যায় নাপায় কেইদিনমান আদালতত তাৰিখৰ পাছত তাৰিখ হ'ব তাৰ পাছত টকাৰ বলত আইনৰ সুৰুঙালৈ সেই ৰিণ্টু শৰ্মাও মুকলি আকাশৰ তলত ঘূৰি ফুৰিব মই আপোনাক কথা দিছোঁ ৰিণ্টু শৰ্মা নামৰ সেই পাখণ্ডটোৱে আদালতৰ পবিত্ৰ মুঠিত কেতিয়াও ঘূৰি ৰাখিব নোৱাৰে তাৰ আগতেই নন্দিতাই ন্যায় পাব খান বলক এয়া বিধাতাৰ লিখন নহয় এয়া সেই ৰিণ্টু শৰ্মা নামৰ পাখণ্ডটোৰ কুকৰ্ম আইন কোনখন আইনৰ কথা কৈছে আপুনি যিখন দেশত বলৎকাৰী হৈ উকালি কৰিবলৈ উকিল ওলাই শুনক ছাৰ আইন কেৱল আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে নাই একো ভুল বুজা নাই মই জানো মোৰ নন্দিতাই কেতিয়াও ন্যায় নাপায় মানুহজনীয়েতো একো ভুল কোৱা নাই আমাৰ দেশত এনে ঘটনাৰ উদাহৰণ বহুত বেছি কিন্তু কি কৰোঁ খান স্যার আপুনি সোনকালে ৰিণ্টু শৰ্মাক লৈ বলক আমি ইনভেষ্টিগেশ্যনৰ কাৰণে ওলাই যাম ওকে স্যার বলক অফিসার একো চাক নহ'লে কিন্তু মই ঘূৰিব লাগিব ৰিণ্টু শৰ্মা আইন হাতত তুলি নল'ব আৰু আপোনাৰ হাতত থকা বন্দুকখন পেলাই দিয়ক
শুন যদি বাচিবলৈ আছে তেন্তে পলা পলা বুলি কৈছে নহয় পলা ছাৰ ই আপুনি কি কৰিলে ইহঁতৰ নিচিনা অপৰাধীক জেলত ৰাখি চৰকাৰী ভাত খুৱাই একো লাভ নাই ইহঁতৰ নিচিনা মানৱৰূপী দানৱবিলাকৰ কাৰণে আজি আমাৰ সমাজত আমাৰ মা ভনী ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ইহঁতক এনেকৈ এনকাউণ্টাৰ কৰি সমাজখন নিকা কৰিব লাগিব বলক এতিয়াহে নন্দিতা শইকীয়াই আত্মাই শান্তি লাভ কৰিব হয় ছাৰ এনেকুৱা কুকুৰ ৰখাতকৈ মাৰি পেলাই দিয়াটো ভাল হয় আপুনি বডিটো পষ্টমৰ্টমৰ কাৰণে পঠাই দিয়ক য়েছ ছাৰ আৰু খান আপুনি বলক